Hello everyone, কি খবৰ আপোনালোকৰ? মই পপিয়া আপোনালোকৰ ওচৰলৈ আজি এটা অমিতা আৰু আলুৰে ছাগলী মাংস ৰেচিপি লৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই নিশ্চয় ভাল পাব। এয়া লৈছোঁ মই আলু আৰু অমিতা এনেকৈ কাটি লৈছোঁ আৰু এয়া পিঁয়াজ, এয়া মাংসখিনি এনেকৈ হালধি নিমখ সানি লৈছোঁ আৰু এয়া জলকীয়া, নহৰু, আদা আৰু ইয়াৰ জালুকৰ গুড়ি, এয়া গৰম মছলা এনেকৈ মই বটি লৈছোঁ। আহক এতিয়া তেল দিওঁ, কেৰাহীত তেল দিছোঁ। তেলখিনি প্ৰথমতে গৰম হ'বলৈ দিছোঁ। এতিয়া পিঁয়াজ দিছোঁ কেইটুকুৰামান। এয়া আলু আৰু অমিতা দিখিনি আমি প্ৰথমতে ভাজি ল'ম ভালদৰে অকণমান। তেজপাত কেইটাও দি দিছোঁ। এইখিনি প্ৰথমতে ভাজি ল'ম। হালধি আৰু নিমখ দি দিছোঁ পৰিমাণ অনুযায়ী। এয়া এইখিনি ভাজি ল'লে ভাল, কেঁচা ভাৱটো নাথাকে, সেইকাৰণে মই আজি এনেকৈ বনাইছোঁ। এই আলুখিনি ভজা হোৱাৰ পিছত এনেকৈ আন এটা বাতিত মই এইখিনি কাঢ়ি থৈছোঁ। এতিয়া আকৌ তেল দিছোঁ কেৰাহীটোত গৰম হ'বলৈ। এয়া নহৰুখিনি দি দিছোঁ ইয়াতে, নহৰু আৰু আদাখিনি। এইখিনি অকণমান ভাজিম। এয়া এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দিও ভালদৰে ভাজিম। আপোনালোকে কেতিয়াবা এনেকৈ ট্ৰাই কৰিবচোন, মই বনোৱাৰ দৰে অমিতাৰে। এয়া ছাগলী মাংসখিনি ইয়াতে দি দিছোঁ। এইখিনি দিও অলপমান ভালদৰে ভাজিম। এয়া হালধি দিছোঁ, আকৌ নিমখ দিছোঁ পৰিমাণ অনুযায়ী। মই হাতেৰে দিওঁ এনেকৈ। এয়া জলকীয়াখিনি দি দিছোঁ। এয়া জিৰাৰ গুড়ি দিছোঁ পৰিমাণ অনুযায়ী। এয়া ধনিয়া আৰু ৰেড চিলি দি দিছোঁ একেলগে। খাই বহুতে টেষ্টি লাগে অমিতাৰে এনেকৈ বনালে। এতিয়া এইখিনি আকৌ লৰাই দিছোঁ কোৰাচেৰে। চাওক কালাৰটো কি ধুনীয়া হৈছে। এয়া আলু আৰু অমিতাখিনি দি দিছোঁ ভাজি লোৱা। এইখিনি ভালদৰে লাৰি দিছোঁ কোৰাচেৰে। এতিয়া পানী দি দিছোঁ ইয়াতে। ভজা হোৱাৰ পিছত পানী মই বেছিকৈ দিছোঁ, কাৰণ মাংসখিনি ভালদৰে সিজিব লাগিব। একদম পানীখিনি একদম সিজি যোৱাৰ পিছত একদম কমি যাব লাগিব একদম। এয়া গৰম মছলাখিনি দি লৈছোঁ একেলগে। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। এয়া আমাৰ ছাগলী মাংস ৰেডি। এয়া চাওক কি ধুনীয়া হৈছে, খাবলৈ টেষ্টি। এয়া ৰেডি। থেংক ইউ।